আজি দুটামান বৰপিঠা বনালোঁ চাহকাপ খাই পেলাই জনাম কেনে হৈছে লৰালৈকে চাহকাপ খাই পেলাই ৰেডি হওঁ টিকলাক স্কুলৰ পৰা আনিব যাওঁ আৰু ভাত বনোৱা নাই আহি পেলাই ভাতখিনি বনাম সময়বোৰ কেনেকৈ যায় গমে নাপায় তো তাক লৈ আহোঁ স্কুলৰ পৰা আহি পেলাই ভাতত লাগিম ঠিকে কোমল হৈছে ধুনীয়া আৰু এয়া লৰালৰিকৈ পাকঘৰত সোমাইছোঁ অকণমান চুকা শাক কিনি আনিছিলোঁ তো আজি বনাম চুকা শাক আৰু কাঠআলুৰে মাছখিনি এওঁ আনি থৈ গৈছিলে যিহেতু মই মাছ ভালদৰে কিনিব নাজানো কাঠআলুখিনি ইমান ভাল নহয় এইখিনি মই বইল কৰি লৈছোঁ মাছখিনি ভাজি ল'লোঁ এটা পিঁয়াজ অকণমান আদা নহৰু লৈছোঁ কাঠআলুখিনি মানে ইমান ভাল নহয় দেউতাই কাঠআলু আনে বজাৰৰ পৰা ইমান ধুনীয়া এওঁ আনিছে মানে ইমান ভাল নহয় কাঠআলুটো মই বইল কৰোঁতেই গম পাইছোঁ তথাপি মাছ বনাম যেতিয়া আৰু এইখিনি ৰেডি কৰি ল'লোঁ মাছ ভজা তেলখিনিতে মই অকণমান পাঁচফোৰণ দিছোঁ আৰু ইয়াতে দিলোঁ এটা পিঁয়াজ অকণ দেৰি লৰাই থকাৰ পিছত মই দি দিম শাকখিনি তেনেই কমিল আনোতে অকণ কমেই হ'ল মোৰ বেছি হ'ব বুলি ভাবি কমকৈ ল'লোঁ পিছত কাটি মেলি ঘৰত দেখিলোঁ কমিব অৱশ্যে আমি দুটাই মানুহ টিকলু আৰু মই সিটো নাখায়ে মোৰ কাৰণে আৰু অকণমান হৈ যাব এইখিনিৰে অকণমান হালধি দিছোঁ আৰু অলপমান নিমখ মাছটো হ'বলা ৰৌ মাছ বা ব্ৰহ্মপুত্ৰৰ শিলঘৰীয়া ৰৌ মাছ পোৱা বুলি কৈছিলে আৰু সেইটো আনি থৈ গৈছিলে আদা নহৰুখিনি দি দিলোঁ আৰু এতিয়া মই ইয়াতে দি দিম ঠাণ্ডাটোৰ কাৰণে ইমান চৰ্দি লাগিছে মানে ঠাণ্ডাটো নকমাতেই পৰিছে যাবগৈ হ'বতো অকণ দি থৈ গৈছে আৰু তো কাঠআলু আৰু আলুখিনি দিলোঁ ইয়াৰ পিছত অলপ দেৰি ভজাৰ পিছত অকণমান গৰম পানী দিলোঁ তো গৰম পানীখিনি দিয়াৰ পিছত অলপ উতল অহাৰ পিছত মই মাছখিনি দিম আৰু এনেদৰে ৰেডি কৰিম আজি কাঠআলু আৰু মাছৰ তৰকাৰীখন মাছকেইডোখৰ দিয়াৰ পিছত অকণমান দেৰি উতলাম এতিয়া উতলাই পেলাই অলপমান ফুলকবি আৰু আলুৰ অকণ ভাজি এখন বনাম তো মাছখিনি মোৰ ৰেডি হৈ গ'ল চুকা শাকেৰে আপোনালোকে কেনেদৰে মানে মাছৰ তৰকাৰী বনাই ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবচোন আৰু ব্লগটো চাই কেনে পালে জনাব নেক্সট এটা ব্লগত লগ পাম সোনকালে তেতিয়ালৈকে বাই বাই থেংক ইউ